এজন বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰী গুটি আৰু বুঢ়ীয়ে এটি কৰি পালে। দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কৰি পচাই থলে। অৱশেষত কৰি পচি গ'ল। বগৰী গুটি এটা পুলি গজি এজোপা গছ হৈ বগৰী লাগি পকি আছে। বুঢ়াই সদায় বগৰী ৰাখিবলৈ মানুহ বিচাৰি ফুৰিছে। এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, হেৰ কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবিনে? সি ঘপক কৰে তাত সঞ্চয় নাই বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, বাৰু তোৰ মাতটো মোক মাতি শুনাচোন। তেতিয়া সি কা কা কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক'লে, যা যা যা, তই মোৰ বগৰী খাবিহে। তাৰ অলপ পিছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰ বগলী, তই মোৰ বগৰী ৰখিব পাৰিবিনে? বগলীয়ে উত্তৰ দিলে, পাৰিমতো, নোৱাৰাৰ কাৰণ কি? বুঢ়াই ক'লে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন। তেতিয়া বগলীয়ে কক কক কৰে মাতিবলৈ ধৰিলত তই বগৰী খাবিহে বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, হেৰ ফেচু, তই মোৰ বগৰী ৰখিব পাৰিবিনে? ফেচুৱে ক'লে, যদি তুমি কোৱা মই ৰখিব পাৰোঁ। বুঢ়াই ক'লে, বাৰু তই তোৰ মাতটো মাতি মোক শুনাচোন। ফেচুৱে মাতিবলৈ ধৰিলে, ফেচু চু ফেচাই মৰা, মই ফেচু মানুহ মৰা। মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। ফেচু বগৰী ৰখিবলৈ লাগিল। এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জন্দিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ হুকুম দিলে। মানুহকেইটাই বগৰী গছত উঠি আঠখিনিমান পাওঁতেই ফেচুটোৱে থাপ মাৰি সিহঁতৰ চকুকেইটা ফুটাই দিলে। মানুহকেইটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক'লে, মোক এইটো আজি গধূলিলৈকে ভাজি দিব লাগিব। ৰজা আকৌ চিকাৰলৈ গ'লত তেওঁৰ ঘনীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱা কুই কৰি আনন্দ লভি আছে। তাকে দেখি ফেচুটোৱেও লাহেকৈ মাত লগালে, বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ। এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোৰ হ'ল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেইজনী বিবুধি হৈ চোক ভেকুলী এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিলে। এনেতে ফেচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, হেৰ ৰজা, কালি তই মোক খাব নোৱাৰিলি, খালি ভেকুলী ভজা। ৰজাই আচৰিত হৈ এজনী এজনীকৈ
আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেইজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই বৈ থাকিল।